নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি মই ডেইলি ব্লগটো লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ দিনটো মোৰনো কেনেকৈ পাৰ হয় তো সকলোখিনি আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো আৰু এইফালে আমাৰ জবা ফুল ফুলি আছে ধুনীয়াকৈ। তাৰপৰা তো দুটা কালাৰৰ জবা ফুল হয়, এটা হৈছে কিবা হালধীয়া নিচিনা আৰু ওপৰতটো ৰঙা। তো এডাল ফুলতে দুটা মানে কালাৰৰ ফুল ফুটে আৰু ধুনীয়াকৈ দেখুৱাই দিওঁ। ফুলজোপা মানে বহুত ওপৰত হৈছে গছটো, তো হাতেৰে ঢুকিয়ে পোৱা নাযায়। তো মই এনেকৈ টানি দিছোঁ আৰু এনেকৈ ফুলবিলাক তললৈ নামি আহিছে। তো ধুনীয়াকৈ ফুলি আছে ফুলজোপা। ৰাতিপুৱাৰে পৰা বৰষুণ আৰম্ভ হৈছে। তো আমাৰ কঠীয়া তোলা কাম আৰম্ভ হৈছে। তো অকণমান দেখুৱাই দিছোঁ আমাৰ কঠীয়া। আমাৰ পেহীহঁতে কঠীয়া তুলি আছে ধুনীয়াকৈ।